আজি ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম ডিচেম্বৰ আৰু জানুৱাৰী মাহত মই মোৰ আম গছ কেইজোপাৰ যত্ন কেনেধৰণে লওঁ যাতে ফুল ভালকৈ ফুলে, তাত ফল বেছিকৈ লাগে আৰু ফলবোৰ আধাতে সৰি নাযায় বা বেমাৰে আক্ৰমণ কমকৈ কৰে। কিছুমান দেখা যায় ফলবোৰ অলপ ডাঙৰ হ'ব সময়তে আপোনাৰ ধৰক কলা পৰি হৈ যায়। গতিকে তেনেকুৱাবিলাক নহ'বলৈ আমি সদায় ডিচেম্বৰ আৰু জানুৱাৰী মাহত ধৰি লওক যত্নটো ভালধৰণে ল'ব লাগে, তেতিয়া আমাৰ তেনেকুৱা নহয় আৰু ফুলো থাকে, বেছিকৈ ফুলে, তাৰপিছতে আপোনাৰ ফলো লাগে আৰু সৰাটোও কম হয়। যিমানটো দুই এটাটো সৰিবই, কিন্তু তাৰ পাৰ্চেণ্টেজটো কমি যায় আৰু তাৰ চাইজটো ভাল হয়, তাৰপিছতে কালাৰ কোৱালিটি চব মেইনটেইন হয়। মাত্ৰ কেইটামান কাম আমি কৰিব লাগে, দুটামান বস্তুৰ যত্ন ল'লে এনেধৰণৰ সমস্যাৰ পৰা আমি সাৰি থাকিব পাৰিম। গতিকে আহক ভিডিঅ'টো চাওঁ, মই আপোনালোকক এটা এটাকৈ দেখুৱাই যাম আমি কি কৰিব লাগে। এজোপা মোৰ আম গছ আৰু ইয়াৰ ওচৰতে আৰু এজোপা আছে, এইজোপা। তাৰপিছত ইফালে সিফালে আছে এনেধৰণে বহুত কেইজোপাই আম গছ আছে। প্ৰথম কথাটো হ'ল যে আপোনালোকে চাব গছজোপাত যদি ডাল চাল ক'ৰবাত মৰি আছে, মৰা ডাল আছে, সেইটোহে যেনে ধৰক এইটো এটা ডাল, এইটো মৰিলে এইবিলাক ডাল ভাঙি দিব, এইবিলাক ডালৰ কোনো প্ৰয়োজন নাই। তাৰপিছতে গছজোপাই ৰ'দ বতাহ ভাল ধৰণে পাইছে নাই, ওচৰে পাঁজৰে চাব কিহবা গছে যদি আপোনাৰ বেছিকৈ ছাঁ পেলাই ৰাখিছে তেনেকুৱা গছবিলাক অলপ কলম কৰি দিব। বেলেগ গছবিলাক, যিবিলাক বেলেগ গছে আপোনাক আঁৰ কৰি আছে তেনেকুৱা গছবিলাক অলপ কলম কৰি দিব। তাৰপিছতে গছজোপাও চাব বৰ ডাঠ হ'বলৈ নিদিব, বৰ ঘন হ'বলৈ নিদিব। এতিয়া মই সেৰেঙা কৰি ৰাখিছোঁ, সময়ত আপোনালোকে কলমো কৰিব লাগিব যাতে এয়াৰ ফ্ল'টো ভালকৈ হয়, ৰ'দ বতাহো ভালকৈ সোমায় আৰু এয়াৰ ফ্ল'টো ভাল ধৰণে হয়। সেইবিলাকৰ কাৰণে চিন্তা কৰিব, সেইটো বস্তু আপোনালোকে সেই কথাটো মনত ৰাখিব যাতে এয়াৰ ফ্ল'টো ভাল ধৰণে হয়। তাৰ কাৰণে আপোনালোকে সময়ত কলমো কৰিব লাগিব। কলমটো আপোনালোকে পৰাপক্ষত আম খোৱাৰ লগে লগে কৰি দিব পাৰে। আম খাই হ'ল, আম পকিলে খালে, তাৰপিছতে আপোনালোকে কলম কৰি দিব পাৰিব। যোনকেইটা ডালে আপোনাৰ বেছি ধৰক এয়াৰ ফ্ল'ত বাধা কৰিছে, ৰ'দ বতাহ সময়ত বাধা কৰিছে, তেনেকুৱা ডালবিলাক আম খোৱাৰ পিছতে কলম কৰি দিব বা এমাহ দুমাহৰ ভিতৰত কলম কৰি দিব। সেইটো আপোনালোকে ডিচেম্বৰ জানুৱাৰীলৈ নাথাকিলেও হ'ব। তাৰপিছতে মই দেখুৱাব লৈছোঁ মোৰ ওচৰত চাওক, এইফালে এনেকৈ এই মজ এজোপা আছিলে, ইয়াৰ ডালবোৰ মই চব কাটি দিলোঁ, দুই এটা ডাল ৰাখিছোঁ, প্ৰায় কাটি দিলোঁ ওচৰে পাঁজৰে। এই কলগছ কেইজোপামান আছিলে, ইয়াকো মই অলপ পাতল কৰি দিছোঁ, কাটি দিলোঁ। নহ'লে কি হ'ব, আপোনালোকৰ ৰ'দ বতাহটো ভালকৈ নপৰিব আৰু ৰ'দ বতাহ ভালকৈ নপৰিলে আম ফুলাৰ সময়ত বহুত বেয়া, আম ভালকৈ নুফুলিবই। আৰু 2 নম্বৰতে বহুত গুৰুত্বপূৰ্ণ কথা হৈ গ'ল কি, ডিচেম্বৰ আৰু জানুৱাৰী মাহত পানীটো একেবাৰে বন্ধ কৰি দিব, আম গছে যাতে পানী নাপায়। যদি এতিয়া মোৰ ঘৰত ধৰি লওক ড্ৰিপ ইৰিগেশ্যন লাগি থাকে আম গছত এনি টাইম, তো সেই ড্ৰিপ ইৰিগেশ্যনো মই বন্ধ কৰি ৰাখোঁ, মানে আম গছক পানীৰ প্ৰয়োজন নাই। এই সময়ত আপোনালোকে আম গছত ভুলতো পানী নিদিব। বৰষুণৰ পানী যদি কেনেবাকৈ পৰি গৈছে তাততো কোনো উপায় নাই, কিন্তু পৰাপক্ষত আমাক পানী এই সময়ত একেবাৰে নালাগে। তাৰপিছতে আমি জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। আম গছক 3 বিধ জৈৱিক সাৰৰ প্ৰয়োজন হয়, সেইটো আমি মাইক্ৰ'নিউট্ৰিয়েণ্ট বুলিও কওঁ। সেইকেইটা বস্তু হ'লে কি হয়, আমৰ ফুল বেছিকৈ ফুলে আৰু ফুল সৰাটো কম হয়, বা ফুলত যেতিয়া ফল লাগিব সেই ফল সৰাটো কম হয়। আৰু সেইকেইটা সাৰ হ'ল আপোনাৰ বৰণ বা বৰুণ সাৰ, তাৰপিছত পটাছিয়াম আৰু ফছফৰাছ, এই 3টা লাগে। আৰু এইকেইটা আপোনালোকে জৈৱিকভাৱেই ঘৰতে পাব পাৰে। বৰণ সাৰৰ কাৰণে আপোনালোকে কলগছ দিব পাৰে ডাইৰেক্ট আমৰ গুৰিত, সেয়া আপুনি নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীলৈকে দি থাকিব পাৰিব কলগছ। আৰু এটা উপায় আছে, কলগছ টুকুৰা টুকুৰিকৈ কাটি ল'লে কলগছজোপা, সেই কলগছ কাটি যাৰ টুকুৰাৰ পৰা যিটো ৰস ওলাব তাৰ পৰা পানীত মিক্স কৰি, সেই ৰসটো পানীত মিক্স কৰি কম পৰিমাণে স্প্ৰে কৰিব পাৰে। কিন্তু এটা মনত ৰাখিব, যদি স্প্ৰে কৰে ফুল ফুলাৰ আগতেই স্প্ৰে কৰিব লাগিব, ফুল ফুলাৰ পাছত নহয়। আৰু যিকোনো স্প্ৰে নহওক, আম গছত আপুনি ফুল ফুলি থকা অৱস্থাত কোনো ধৰণৰ স্প্ৰে নকৰিব ভুলতো। লাগিলে সি আপোনাৰ কীটনাশকেই হওক বা ফাংগিচাইডেই হওক বা যিকোনো ধৰণৰ সাৰ হওক, কিবা হওক, ভিটামিন হওক, ফুল ফুলাৰ টাইমত ভুলতো স্প্ৰে নকৰিব। ফুল ফুলাৰ আগত
বা যেতিয়া ফুল ফুলি আপোনাৰ আম লাগি মানে মটৰ মাহ গুটিটোৰ সমান চাইজৰ হৈছে, সৰু সৰু মটৰ মাহৰ সমান হৈছে, সেই তেতিয়াহে আপোনালোকে যিকোনো ধৰণৰ স্প্ৰে তাত আম গছত কৰিব পাৰিব। তাৰ মানে ফুল ফুলি থকা সময়ত ভুলতো স্প্ৰে নকৰিব। সেইটো একদম মনত ৰাখিবলগীয়া কথা। তাৰপিছতে বৰুণ সাৰটো এটা কথা, বেছি দিয়াতকৈ কম দিয়াই ভাল। মানে ই বেছি অতিমাত্ৰা যদি পাই যায় তেতিয়াও বেয়া। সেইটো কাৰণে সিমান ৰিস্ক যদি আপোনাৰ ল'বলৈ মন নাই, কলগছ ডখৰকৈ কাটিলে আৰু আম গছজোপাৰ গুৰিতে পেলাই ৰাখি থ'লে। খালি এটা ডিষ্টেঞ্চ মেইনটেইন কৰিব, আমজোপাৰ পৰা মোটামুটি 2 ফুটমান দূৰতহে যিকোনো সাৰ জাবৰ দিব। তাৰ একেবাৰে গুৰিত গা গছজোপাত লগাই আপোনালোকে কেতিয়াও সাৰ জাবৰ নিদিব। তাৰপিছত দ্বিতীয়তে আহিলে পটাছিয়াম। পটাছিয়ামটো একেবাৰে সহজ পাবলৈ। পটাছিয়ামটো আমি পাওঁ সদায় জৈৱিকভাৱে পাবলৈ আপোনালোকে ফুটছাই ব্যৱহাৰ কৰক। সেই ফুটছাইও তেনেধৰণে আপোনালোকে আম গছৰ গুৰিত দি দিব পাৰে বা ডাইৰেক্ট আম গছতো ছটিয়াই দিব পাৰে, পানীত গুলি লৈ তেনেকৈও ছটিয়াব পাৰে, শুকানেও ছটিয়াই দিব পাৰে। মুঠতে ফুটছাইটো পটাছৰ কাৰণে 1 নম্বৰ জৈৱিকভাৱে। ফুটছাইৰ বহুত গুণ আছে। ফুটছাই দিলে আপোনাৰ আমৰ ফুল ফুলাত সহায় কৰিব, তাৰ ফল কমকৈ সৰিব। সৰু সৰু যেতিয়া হৈ থাকে ঢেৰ সৰি যোৱা দেখা যায়, তেনেকুৱা সময়ত আপোনাৰ কমকৈ সৰিব। তাৰপিছতে ছেটিংটো মানে ভাল হ'ব, ফলটো বেছিকৈ ৰ'ব। তাৰপিছত ফলৰ চাইজটো ধুনীয়া হ'ব, তাৰ কালাৰ সেইবিলাকো ধুনীয়া হ'ব। ধৰি লওক পোক পৰুৱাৰ পৰাও নিয়ন্ত্ৰণ হ'ব। আৰু ফুটছাই দিলে আপোনাৰ টেষ্টটো ভাল হয়। মেইন বস্তু হৈ গ'ল পটাছৰ পৰা আপোনাৰ আমৰ টেষ্টটো ভাল হয়, কোৱালিটি আৰু টেষ্টটো বহুত ধুনীয়া হয়। তাৰপিছতে আহিলে আমাৰ ফছফৰাছটো আমাক কিয় লাগে? আমজোপাৰ শিপাবোৰৰ কাৰণে লাগে। আৰু যদি শিপা মজবুত নহয় তেতিয়া আপোনাৰ কেতিয়াও আমবিলাক ভাল হ'বই নোৱাৰে। গতিকে আমি ফছফৰাছটো দিব লাগে। আৰু ফছফৰাছটো অলপ কষ্ট জৈৱিকভাৱে পাবলৈ, তথাপিও আপোনালোকে ধৰি লওক 2-3 বছৰীয়া যদি যিকোনো জাবৰ জোথৰ মানে এনেকুৱা গোবৰ চোবৰ আছে, 2-3 বছৰীয়া, বহুত নতুন গোবৰ নহয়, 2-3 বছৰীয়া গোবৰ আছে, গোবৰ দিব পাৰে। পুৰণা ব্ৰইলাৰ ভুচি যদি আছে অলপ আঁতৰত তেনেকুৱা দিব পাৰে। আৰু এটা আছে, সেইটো যদি আপোনালোকে ঘৰত মাংস খায় তেতিয়া সেই মাংসৰ যিবিলাক সেই হাৰ্ডিবিলাক ভালকৈ শুকুৱাই ৰাখিলে সেই হাৰ্ডিখিনি গুৰি কৰি, সেই হাৰ্ডিৰ গুৰি বা গুৰি নকৰিলেও আপোনালোকে সেই হাড়খিনিও আমজোপাৰ চাৰিওফালে আপোনালোকে পুতি দিব পাৰে। তাৰপিছত আৰু এটা আছে কলৰ বাকলিত বহুত ফছফৰাছ পোৱা যায়। কলৰ বাকলি কল খাই হোৱাৰ পিছত কল বাকলিটো শুকুৱাই ল'লে আৰু সেই বাকলিটো আপোনালোকে বেলেগত নেপেলাই আম গছজোপাৰ গুৰিতে পেলালে। গুৰি বুলি ক'লে এটাই মনত ৰাখিব, 2 ফুট 1.5 ফুট দূৰত, একেবাৰে গুৰিত লগাই নহয়, 2-1.5 ফুট দূৰত পেলাব। ফছফৰাছ হৈ গ'ল। এতিয়া থাকিলে কেলছিয়ামো দিব লাগে। কেলছিয়াম কিয় দিব লাগে? আম দেখা যায় খুব ফাটি যায়। আপোনালোকৰ ঘৰত হয়নে নহয় নাজানো, মই বহুতৰ ঘৰত দেখিছোঁ আম ফাটি যায়, মানে অলপ ডাঙৰ হ'ব, ফাট মেলিব আৰু সেইটো নষ্ট হৈ যাব, পকালৈকে নাথাকে। গতিকে কেলছিয়ামটো সেইকাৰণে বহুত প্ৰয়োজন। আৰু প্ৰত্যেকটো সাৰে আপোনাক কিবা নহয় কিবা এটা প্ৰকাৰে আপোনাক সহায় কৰে প্ৰত্যেক ভাগেই, কিন্তু তথাপিও বেছিকৈ ফটাৰ কাৰণটো হৈছে কেলছিয়াম ডেফিচিয়েঞ্চি। গতিকে আপোনালোকে কেলছিয়ামৰ কাৰণে দিব পাৰে। ডাইৰেক্ট আপোনালোকে, মই নিজেই প্ৰয়োগ কৰি চাইছোঁ, সেইটো আপোনালোকে কৰিবও পাৰে নকৰিবও পাৰে। মই চূণ কিনি আনিছোঁ আৰু আম গছজোপাৰ আঁতৰে চূণ ছটিয়াই দিছোঁ, মানে 1-2 ফুট আঁতৰে চূণ ছটিয়াই দিছোঁ। ডাইৰেক্ট গুৰি কৰি শুকান চূণ তেনেকৈ ছটিয়াই দিছোঁ। তাৰপিছত গুলি পেলাইও ছটিয়াই চাইছোঁ, সেইভাগেও হয়। নহ'লে আপোনালোকৰ ঘৰত যেতিয়া ডিম খায়, ডিমৰ বাকলিবিলাক কিবা এটা যতনত সদায় ৰাখি গৈ থাকিব আৰু সেই ডিমটো বাকলিখিনি আপোনালোকে ভাঙি চিঙি সেই আমৰ গুৰিতে দিব। তেতিয়া তাৰ পৰাও আপোনালোকে কেলছিয়াম বহুত পায়, ডিমৰ বাকলিৰ পৰা কেলছিয়ামটো বহুত পায়। আৰু ডিমৰ বাকলি তেনেকৈ শুকুৱাই লোৱাৰ পিছত আপোনালোকে তাৰ উতলোৱা পানীখিনি ঠাণ্ডা হোৱাৰ পিছত সেই পানীখিনিতো নৰ্মেল পানী মিক্স কৰি আকৌ স্প্ৰেও কৰিব পাৰে। তেনেধৰণেও আপোনালোকে কেলছিয়ামটো আম গছত দিব পাৰে। আৰু আমি দিব নালাগে নাইট্ৰজেন, ইউৰিয়া এনেকুৱা বস্তুবোৰ ফুল ফুলাৰ আগত কেতিয়াও দিব নালাগে।
কাৰণ নাইট্ৰজেন যদি পায় গছে বেছিকৈ এই সময়ত তেতিয়া সি গছজোপা বৃদ্ধি হোৱাত মানে সহযোগ কৰিব, গছজোপা বেছিকৈ বাঢ়িব। আৰু গছজোপা যদি বেছিকৈ বাঢ়ে, ডাল পাত যদি বেছিকৈ বাঢ়িবলৈ ধৰে তেতিয়া ফুল আৰু নুফুলে। আৰু সেইটো কাৰণে আমি এই সময়ত নাইট্ৰজেন দিব নালাগে। নাইট্ৰজেন সেই বস্তুটো আমি জৈৱিকভাৱে পাবলৈ হ'লে গোবৰৰ পৰা মোটামুটি পাই যায়। বৰষুণৰ পানীৰ পৰাও আমি নাইট্ৰজেন পাওঁ। বৰষুণৰ পানীত চবতকৈ বেছি নাইট্ৰজেন পোৱা যায়। প্লাছ নাইট্ৰজেনৰ কিছুমান গছ আছে, মোৰ বাৰীত মই বহুত জেগাত ৰুই থোৱা আছে তেনেকুৱা গছ যিবিলাকৰ পৰা নাইট্ৰজেন পাব পাৰে। গতিকে গোবৰটো আমি নতুন গোবৰ, যিটো ৩-৪ মাহৰ ভিতৰৰ গোবৰ, তেনেকুৱা গোবৰ সেইকাৰণে মই আপোনালোকক কৈ আছোঁ যে 2 বছৰ বা 3 বছৰ পুৰণা গোবৰ জাবৰ দিয়ক, কিন্তু নতুন তাজা গোবৰ বা 2-3 মাহ এনেকুৱা নতুন গোবৰ নিদিব। কি সি নাইট্ৰজেনটো বৃদ্ধি কৰি দিব, আৰু যদি নাইট্ৰজেন বৃদ্ধি কৰে গছপাত ডালহে হ'ব, তাত আপোনাৰ ফুল আৰু নুফুলিব। গতিকে আপোনালোকে সদায় এটাই মন কৰিব, পানী দিয়া একেবাৰে বন্ধ ফুল ফুলাৰ সময়ত ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰীলৈকে। এই 3টা মাহ আপোনালোকে পানী ভুলতো নিদিব। যেতিয়ালৈকে আমৰ চাইজটো মটৰমাহ চাইজ নহয় তেতিয়ালৈকে আপোনালোকে পানী নিদিব। স্প্ৰে যদি কৰিবলগীয়া আছে ফুল ফুলাৰ আগত কৰক, আৰু মটৰ মাহৰ সমান চাইজ হোৱাৰ পাছতহে স্প্ৰে কৰিব। সেই মাজৰ সময়ছোৱাত কোনো ধৰণৰ স্প্ৰে নকৰিব। তাৰপিছত আপোনালোকে বৰুণ সাৰ দিয়ক, যিটো কলগছৰ পৰা পাব। তাৰপিছতে আপোনালোকে পটাছিয়াম দিয়ক, যিটো ফুটছাইৰ পৰা পাব। তাৰপিছতে আপোনালোকে ফছফৰাছ দিয়ক, যিটো আপোনালোকে পুৰণা কিটচেন ৱেষ্টৰ পৰাও পায় দেই। ফছফৰাছটো কলৰ বাকলি বা কিটচেন ৱেষ্ট, তাৰপিছতে আপোনাৰ পুৰণা জাবৰ, বহুত পুৰণা জাবৰ, আৰু নহ'লে মাংসৰ হাৰ্ডি মুৰ্দি সেইবিলাকৰ পৰা পাব। তাৰপিছতে আহিলে কেলছিয়ামৰ কাৰণে ডিমৰ চুকুৰা বা চূণ, আৰু সেইকেইটাই বহুত দৰকাৰী বস্তু আম গছজোপাৰ ভাল ফল দিবলৈ। টাইমত ফুলিব, আপোনালোকৰ ভাল ফল দিব, তাৰ চাইজো ভাল হ'ব, মিঠা হ'ব, আৰু সৰাটো কম হ'ব। ফটাটোতো একেবাৰে বন্ধ হৈ যাব। আপোনালোকৰ যদি আম ফাটে, বহুতে মুখ লগা বুলিও কয়, তলডোখৰ গেলি যায়, তেনেকুৱাবিলাক একেবাৰে নহ'ব। আৰু এটা কথা, আপোনালোকৰ যদি এইবিলাক কৰিবলৈ বহুত এলাহ লাগে বা সময় নোলায়, তেতিয়া আপোনালোকে একো নকৰিলেও হৈ যাব। কেনেধৰণে? আমি কি কৰোঁ, সাধাৰণতে গছ বনবোৰ বাৰীখন আমি চাফা কৰি ৰাখোঁ। আপোনালোকে কেতিয়াও আম গছৰ তলখন চাফা নকৰিব। গছে কি কৰে, নিজেই নিজৰ আহাৰটো তৈয়াৰ কৰে। যিবিলাক পাত সৰি যায় গছৰ, সেই পাতবোৰ পচি তাতে যিখিনি গছজোপাৰ কাৰণে যিখিনি খাদ্য লাগে, সেই পচা পাতখিনি, সৰা পাতখিনি পচি মেলি এই গছজোপাই সাৰ পাই যায়। আৰু আমি কি কৰোঁ, সদায় গছজোপাৰ তলত যদি পাত চাত ডাল পাত কিবা পৰি আছে, সেইখিনি সাৰি কৰি ধুনীয়াকৈ আমি বেলেগত জ্বলাই পেলাওঁ বা পেলাই দিওঁ বেলেগকৈ। সেই কামটো কৰিব নালাগে। গছজোপা তলখন সদায় গছ পাতে যি জাবৰ জোঁথৰ আছে চব গছজোপাৰ তলতহে পৰি থাকিবলৈ দিব লাগে। তেতিয়া কি হয়, সেইখিনিয়ে পচি গছজোপাৰ কাৰণে সাৰ পাই যায়। এতিয়া আপোনালোকে দেখিছে নহয়, ডাঙৰ ডাঙৰ হাবি জংঘলবিলাকত, অৰণ্যবিলাকত তাততো কোনো মেইনটেনেঞ্চ কৰা নাই। কোনেও তাত গৈ আপোনাৰ ইউৰিয়া, DAP কিবা এনেকুৱা ধৰণৰ জৈৱিক সাৰ একো দিয়াগৈ নাই। তথাপিও তাৰ গছবোৰৰ চেহেৰা কিয় ভাল? কাৰণ গছে নিজে নিজৰ আহাৰ তৈয়াৰ কৰি আছে, আৰু তাত তলত, গছ তলত কোনো চাফা কৰা মানুহ নাই। আৰু চৰাই চিৰিকটি গছৰ কাৰণে বহুত উপযোগী, মানে ফল মূলৰ গছৰ কাৰণে বা বেলেগ গছৰ কাৰণেও বহুত উপযোগী। তাত চৰাই চিৰিকটিও থাকে। চৰাই চিৰিকটিয়ে পোক পৰুৱা এইবিলাক খাই পেলাই মোটামুটি পোকৰ পৰা যিখিনি আপোনালোকৰ মানে ধ্বংস হ'বলৈ, যিখিনি ডেমেজ হ'ব লাগিছিলে ফলটো, যিমানখিনি পোকে অনিষ্ট কৰে, সেইখিনিৰ পৰা আপোনাৰ চৰাই চিৰিকটিয়ে বচাই দিব। আজিকালিতো চৰাই চিৰিকটি একেবাৰে নাইকিয়াই হ'ল। আমাৰ ইয়াত বাৰু মই এতিয়া যিডোখৰ জেগাত আছোঁ, যথেষ্টখিনি চৰাই চিৰিকটি আছে। গতিকে কেমিকেল, পেষ্টিচাইড বা এনেকুৱা পোক পৰুৱা নিয়ন্ত্ৰণৰ কাৰণে মই তেনেকুৱা ধৰণৰ একো কৰিবলগীয়া নহয়। চৰাই চিৰিকটিয়ে মোৰ সেইখিনি চম্ভালি পেলায়। আৰু তথাপিও মই মাজে সময়ে নিম স্প্ৰে কৰোঁ। খুব যদি বেছি পোক পৰুৱাই দিগদাৰ কৰে, তেনেকুৱাত মই নিম স্প্ৰে কৰোঁ। আৰু নিম স্প্ৰে কৰাৰ এটা নিয়ম আছে। আপোনালোকে এনেই অৰ্গেনিক নিমৰ এটা দৰৱ পালে, ধৰক বটল পালে, সেইটো লৈ আহিলে নহ'ব। সেই অৰ্গেনিক নিম অইলটোত আপোনালোকে চাব লাগিব 1500 ppm ওপৰত আছেনে নাই। 1500 ppm যদি আছে,
তেতিয়াহে সি ভাল ধৰণে কাম কৰে 1500 ppm ওপৰত চাব সেই বটলটোতে লিখা থাকিব 1500 ppm এবভ মানে 2000 থাকিব পাৰে 2500 থাকিব পাৰে 3000 যিমান থাকে কিন্তু 1500 ppm ওপৰত হ'ব লাগে তাৰ তলত হ'ব নালাগে গতিকে সেইবিলাক মন কৰিবলগীয়া কথা আপোনালোকৰ সময় যদি থাকে নিম স্প্ৰে মাজে মাজে কৰি থাকিব পাৰে 15 দিন 20 দিনৰ মূৰে এতিয়া নিম স্প্ৰে কৰিলে আপোনাৰ কি হ'ব ফাংগাছ যিটো আমাৰ ফাংগাল ইনফেকশ্যন হয় ভেঁকুৰৰ পৰা সেই ভেঁকুৰৰ ইনফেকশ্যনটো একেবাৰে নোহোৱা হৈ যাব গতিকে ইমানখিনিকে বৰ দীঘলীয়া নকৰোঁ লাষ্টত এটা কথা কৈ থওঁ যদি বৰণ ডেফিচিয়েঞ্চিৰ কাৰণে যিটো মানে ফুল কমকৈ ফুলে ফুল বেছি ফুলাবৰ কাৰণে যদি বৰণ স্প্ৰে কৰিম বুলি ভাবিছে বা কৰিব মাত্ৰ এটা বছৰত এবাৰহে কৰিব তাতকৈ বেছি স্প্ৰে ভুলতো নকৰিব মানে বৰণটো এবাৰ দিলেই হৈ যায় বৰণ স্প্ৰেটো বহুত কমকৈ প্ৰয়োজন আম গছত তাক অতিমাত্ৰা দি আপুনি গছজোপাক অসুবিধাহে কৰিব গতিকে বৰণ স্প্ৰেটো মাত্ৰ এবাৰ কৰিব যেতিয়া আপোনালোকে কলগছ কাটি যদি তাৰ ৰসটো উলিয়াই স্প্ৰে কৰিম ভাবিছে তেতিয়া 5 লিটাৰ পানীত 1 চামুচকৈ আপোনাৰ কলগছৰ ৰস মিক্স কৰিব লাগিব মানে 1 চামুচত মাত্ৰ 5 লিটাৰ পানীহে মিক্স কৰিব পাৰিব আপুনি আৰু কলগছৰ ৰস হ'ল বুলি আৰু এগালমান ৰস দি বহুত সৰহকৈ ফুলক বুলি সৰহকৈ ৰস দি কম পানী দি স্প্ৰে কৰি দিলে কিন্তু নষ্টহে হ'ব গতিকে ইমানটো ৰিস্কো ল'ব নালাগে কলগছ টুকুৰাকৈ কাটি আঁতৰত পেলাই থ'ব তেনেকৈ বৰণ হাৰটো পাই যাব আৰু আজিৰ কাৰণে ইমানখিনিকে ক'লোঁ আপোনালোকৰ যদি আৰু কিবা প্ৰশ্ন থাকে নিশ্চয় কমেণ্ট কৰি মোক জনাব আজি ভিডিঅ'টো ইমানতে সামৰোঁ ধন্যবাদ